আজি ধুনীয়া এটা ৰেচিপি বনাবলৈ গৈ আছোঁ। এইটো হ'ল মূলা পিঠাগুড়ি বুলি কয় আমাৰ ভাষাত। প্ৰথমতে মূলাখিনি ধুই লৈ এতিয়া কাটিম ধুনীয়াকৈ। এয়া চাওক কাটি আছোঁ। এতিয়া কাটা হৈ গ'ল। এতিয়া বনাম। এয়া আমি কেৰাহীত বহাই দিলোঁ দাইল আৰু মূলা। ইয়াতে অলপ এতিয়া পানী দিম। প্ৰথমতে কমকৈ দিম সিজাই ল'বৰ বাবে। ইয়াতে অকণমান এতিয়া খাৰ দি দিম, বেকিং ছ'ডা, সোৱাদ অনুসৰি নিমখ। এতিয়া পূৰা উতলি আছে আঞ্জাখিনি। অলপ লৰাই দিছোঁ। খাৰ দিয়াৰ বাবে ওপৰলৈ উঠি আহিছে। এতিয়া কেৰাহীত অকণমান তেল দি তাতে পিঁয়াজ দি ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ গ'ল। এইখিনি মাছখিনি কালিৰে ভাজি থৈ দিয়া আছিল। এতিয়া পিঁয়াজখিনি ওলাই এতিয়া এইখিনি আঞ্জাখিনিত ঢালি দিম। পানী প্ৰায় নোহোৱা হৈ গৈছে। এতিয়া অলপমান পানী দি দিলোঁ। আপুনি যিমান নেকি আঞ্জাটো বনাব খোজে যিমানখিনি জোখৰ সেইখিনি পানী দি ল'ব লাগে অলপ। এতিয়া জলকীয়া, নহৰু, চাউল, জিৰা আমি মিক্সিত গুড়ি কৰি ল'ম। এয়া হৈ গ'ল গুড়ি। এতিয়া আমি ডিম আঞ্জাত ঢালি যেতিয়া উতলি থাকে তেতিয়াহে ঢালি দিব লাগে। এতিয়া অলপ লৰাই দিম। এতিয়া প্ৰায় আঞ্জা হৈছে বুলি ক'ব পাৰি। এতিয়া অলপ টেষ্ট কৰি চাম নিমখটো হৈছে নে নাই। অ' ৱাও, ইমান টেষ্টি। সঁচাকৈ বহুত ভাল হৈছে খাবলৈ।